শব্দ এক অনুভৱ, এক প্ৰকাশ। নীলিম কুমাৰ দেৱৰ জোনাক ভালপোৱা তিৰোতাজনী। মই যদি আজি ঘৰলৈ উভতি নাযাওঁ, আপোনাৰ বৰ চিন্তা হ'ব নেকি? তেনেহ'লে হওক, মই আজি ঘৰলৈ উভতি নাযাওঁ। আপুনি চাগে কিমান দিন মোৰ বিষয়ে ভবা নাই, সময় পোৱা নাই ভাবিবলৈ। আজি ৰাতিটো যদি মোৰ চিন্তাতেই, কেৱল মোৰ চিন্তাতেই, মোৰ ভাৱনাতেই পাৰ হয় আপোনাৰ, হওক। কত বছৰ ধৰি একেলগে আছোঁ, শুইছোঁ একেলগে, খাইছোঁ, বৈছোঁ। তথাপিও মোৰ এনে লাগে যেন বহুত দিন আপুনি মোক দেখা নাই। আজি হঠাৎ মই ঘৰলৈ উভতি যোৱা নেদেখিলে মোক চাবলৈ আপোনাৰ খুব মন যাব নেকি? তেনেহ'লে যাওক। আজি মই ঘৰলৈ উভতি নাযাওঁ। বাট হেৰুৱা চৰাইও কেতিয়াবা বাহলৈ উলটিব নোৱাৰে। মই আজি নিজেই নিজৰ বাট হেৰুৱাম। অফিচৰ পৰা বাহিৰে বাহিৰে মই ওলামগৈ অন্য ঠাইত। কেতিয়াও নাভাবিব যে মই পিতাই ঘৰলৈ যাম। নাযাওঁ। বান্ধৱীৰ ঘৰলৈও নাযাওঁ। চিন্তা নকৰিব, মোৰ অতীতৰ কাৰো ঘৰলৈ, কাৰো পদূলিলৈ নাযাওঁ মই। অফিচৰ পৰা ওলাই গধূলিটো পাৰ কৰিম ইফালে সিফালে ঘূৰি, আৰু ৰাতি হ'লেই লাহে লাহে যাম পাহাৰলৈ উঠি। কালি পাকঘৰৰ খিৰিকীৰে দেখিছিলোঁ বাহিৰত ফৰিং ফুটা জোনাক। আপোনাৰতো মৰ টোপনি। মই চাই আছিলোঁ ইছাত বিছাত বিচনাত। যাব নোৱাৰো উঠি, মাজনীয়ে খামুচি ধৰি আছিল বুকুখনিক। আজি সেই জোনাকত তিতিম, তিতিম আৰু তিতিম। গছৰ ছাঁবোৰৰ সৈতে আজি কথা পাতিম বা নাপাতিম, বতাহক কিবা সুধিম বা নুসুধিম, নিজকে সুধিম নিজৰ কথা। নিজৰ লগতে হাঁহিম, কথা পাতিম, বহুত 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 কথা, শব্দহীন। মোৰ চকুত, মোৰ মুখত, মোৰ চুলিত, মোৰ কাপোৰত উপচি পৰিব জোনাক। জোনাকত মই গা ধুম। আজলি আজলি জোনাক লৈ, আজলি জোনাক লৈ মই পি খাম। মোৰ তেজত বৈ যাব জোনাক, মোৰ ঘামত নিগৰিব জোনাক, মোৰ হাড়ৰ মাজেৰে সৰকি যাব জোনাক, জোনাক, জোনাক। জোনাকৰ বুকুতে পাক খাই, জোনাকৰ লগতে গোটেই ৰাতি মই পৰি থাকিম উজাগৰে উজাগৰে। ভোক মোৰ নালাগে। জোনাকৰে মোৰ উদৰ হৈ থাকিব ৰূপালী। আপুনি কিন্তু নোখোৱাকৈ নাথাকিব, মোৰেই শপত। খালী পেটে আপোনাৰ কলিজা পুৰণি। ফ্ৰিজতে সকলো আছে, ল'ব কেৱল গৰম কৰি। কুকাৰটোত বহাব ভাতখিনি, বটলটো ধুই মাজনীক এবাৰ গাখীৰ দিব। ওঠত লগাই চাব হৈছেনে কুহুমীয়া। চেনি বেছিকৈ নিদিলে তাই নাখায়, মনত ৰাখিব। আমাৰ দীঘলীয়া সংসাৰৰ ইমানবোৰ দিন ৰাতিৰ মাজত মাত্ৰ এই এটা ৰাতি এইকণ নকৰিবনে? মইতো ক'তো পাপ কৰিবলৈ নাযাওঁ। মোৰ কাৰণে এইকণ নকৰিবনে? আৰু যদি একো অঘটন নঘটে ৰাতি, যদি সন্ত্ৰাসবাদীৰ হাতত নপৰোঁ, যদি কোনেও মোক ধৰ্ষণ নকৰে, যদি পুলিচে মোক বিচাৰি নাহে,
তেনেহ'লে চাব কুকুৰাই ডাক দিবলৈকে নাপাব। মই ৰাতি 9 পুৱাওঁতেই ওলামগৈ ঘৰ। আৰু যদি কিবা হয়, হে ভগৱান, যদি কিবা হয় মোক নাপাব। মই তেতিয়া কুঁৱাত জাপ দিম আৰু ভাপ হৈ উৰি যাম আকাশলৈ। মেঘ হ'ম মানুহৰ ঘৰবোৰ দিয়াই, পাহাৰ গছ গছনি পথাৰবোৰ দিয়াই এজাক টোপাল পিতা বৰষুণ হৈ নামি আহিম। আৰু সেইবাৰ চাব সকলোৰে ভাল হ'ব খেতি। আৰু যদি পানী পোতাত বাল্টি থৈ আপুনি মোক ধৰে কাপোৰ ধুবৰ বাবে, যিদৰে মই ধুইছিলোঁ, মইতো তেতিয়া আপোনালোকৰ কাষলৈকে উলটি যাম, আপোনালোকৰ কাষলৈকে উলটি যাম। মোক চিনি পাবনে? মোক চিনি পাবনে? কওক।